পাৰ্থক্যটো হৈছে আমিতো পলিটিকেল পাৰ্টি নহয় আমাৰ অবজেক্টিভ আছে আমাৰ এইমছ আছে আমি পলিটিকেল পাৰ্টি নহওঁ আৰু আমি ইলেকশ্যন নুঠোঁ সেইটোৱে ডিফাৰেঞ্চেছটো এতিয়া সাধাৰণ ৰাইজে কেনেকৈ চিনি পাব তেনেকৈ আপোনালোকৰ কিবা চিম্বলিক তেনেকৈ কিবা আছে চিম্বলিক আমাৰ আছে আমাৰ ফ্লেগটো তেওঁলোকৰ পৰা বিপৰীত আছে আমাৰ চিম্বলটো ঠিক তেনেকুৱা আমিতো ৰেড ৰ'জ আমাৰটো চিম্বল আছে আৰু এইটো সদায় থাকিব এতিয়া তেওঁলোকক আৰ্টিকেল 244টো ইমপ্লিমেণ্ট বিচাৰি আছে আপোনালোকেও বিচাৰিছে এই তেনেকৈ সাধাৰণ ৰাইজৰ অলপ মাইণ্ডটো ডাইভাৰ্ট নহ'ব বুলি আপুনি ভাবে সেইটো হ'ব পাৰে কিন্তু তেওঁলোকৰ একশ্যন তেওঁলোকে কৰ্ম তেওঁলোকে যিটো কোৱা সেইটোৱে ৰাইজে চিনাক্ত ল'ব আৰু ক'ব লাগিব কি ক'লে APHLCৰ নামটো যদিহে নাথাকে তাৰমানে অট'নমাছ ষ্টেটটো নাহিবই নেকি বা নহ'বই নেকি যিটোকে এতিয়া APHLCৰ আজি অফিচিয়েল লাঞ্চ হয় হয় আমি আচলতে APHLC ছাকচেছ ষ্টৰিটো দেখি পেলাই সেইটো নামটো আমি ল'ব বিচাৰিছোঁ 1960 যেতিয়া নেকি APHLC গঠন কৰা হৈছে মেঘালয়া তাৰপিছতে আপোনাৰ কাৰ্বি আংলং নাগা খাচী জয়ন্তীয়া চব মিলাই পেলাই তেওঁলোকে এটা পাৰ্টি গঠন কৰিছে আৰু তেওঁলোকে সেইটো APHLC দলটো লৈ পেলাই সেই নামটো লৈ পেলাই তেওঁলোকে অট'নমাছ ষ্টেটটো 1969-70 তেওঁলোকে পালে সেই পোৱাৰ কাৰণে সেই ছাকচেছ ষ্টৰিটো আমি দেখাত কাৰণে আজি আমি কৈছোঁ যে সেইটো নামটো ল'লে আমি অট'নমাছ ষ্টেট পাম বুলি এটা আশা এটা ৰাখিছোঁ আজি প্ৰগ্ৰামৰ মেইন উদ্দেশ্য এইটোৱে আছে সেইটোৱে আছে বেলেগ একো নাই APHLC একটা দলটো হৈ গৈছিলে কিন্তু আকৌ আপোনাহঁতে এতিয়া আকৌ APHLC বুলি আকৌ নাম ওলাই পেলাই আজি আপোনাহঁতে নাই সেইটো কথা যদি আমি চাওঁ না পাছত অহা দিনাখন এইটো বস্তু কি প্ৰব্লেম নহ'ব নেকি প্ৰব্লেমটো একো হ'ব নালাগে কাৰণ ধৰক মোৰ নাম জেমছ আনছে মোৰ কোনোবাটো জেমছ আনছে থাকিব পাৰে কোনোবা এটা ধৰক গোলাপ টিছু কোনোবা থাকিব পাৰে নাম সেইটো নামে হয় সেইটোতো কোনো মানে প্ৰব্লেম নহ'ব নালাগে ৰেজিষ্টাৰ কৰা হৈছে নেকি আপোনাহঁতে কি ক'লে ৰেজিষ্টাৰ কৰা আমি ৰেজিষ্টাৰ কৰা আছে অলৰেডি ৰেজিষ্টাৰ্ড আছে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টত আমি এইটো ৰেজিষ্টাৰ কৰা আছে কিন্তু তেওঁলোকে কৈছে যে বৰ্তমান তেওঁলোকে ইলেকশ্যন খেলাৰ সেইবোৰ কথা তেওঁলোকে প্ৰকাশ কৰা নাই তেওঁলোকে অৰাজনৈতিক দল হিচাপে থাকিম বুলি কৈছে কিন্তু পৰৱৰ্তী সময়ত কি হ'ব এইটোতো সময়ে ক'ব বিজেপিয়ে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে তেওঁলোকক বিজেপিয়ে মোৰ ভাৱনাটো মই কৈছোঁ বিজেপিয়ে অট'নমাছ ষ্টেটৰ বিষয়ৰ ওপৰত 244 ধাৰা ৰূপায়ণৰ ক্ষেত্ৰত আমি কনভেনশ্যনৰ যোগেদি ষ্টেট বিজেপিৰ প্ৰেছিডেণ্ট আৰু অসমৰ চিফ মিনিষ্টাৰ তেতিয়া সৰ্বানন্দ সোণোৱাল আছিল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM আৰু সকলো MEC EM অট'নমাছ কাউন্সিল ডিমা হাছাও CM EM সকলো অট'নমাছ কাউন্সিলৰ মেম্বাৰ তিনিওটা ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট ডিমা হাছাও ৱেষ্ট কাৰ্বি আংলং আমি এদিনীয়া আমি আলোচনা হৈছিল সেই আলোচনাত আমি যিহেতুকে ভাৰতৰ সংবিধানত লিপিবদ্ধ হৈ থকা ই এক সাংবিধানিক অধিকাৰ গতিকে বিজেপি দলৰ ফালৰ পৰা বিৰোধিতা কৰা নহয় বৰঞ্চ আমি নেতৃত্ব দি আমি সাব্যস্ত কৰাৰ কাৰণে আমি আগবাঢ়িব লাগে বুলি আমাৰ দলৰ ভিতৰতে আলোচনা আছে গতিকে আমি অট'নমাছ ষ্টেট গঠনৰ কাৰণে যি এটা দল বা তেওঁলোকে সংগঠিত কৰিছে তাত আমাৰ ফালৰ পৰা আমি সমৰ্থন দিছোঁ ছাৰ APHLC দলৰ সভাপতি জয় কাঠাৰে তাৰমানে যিহকে মন যায় সেইটো কথাই কৈ থাকে বুলি ভাবিছে কৈ নেকি আপুনি তেনেকুৱাই আৰু এসময়ত কৈছে 6 শিডিউলহে শক্তিশালী কৰিব লাগে আজিকালি বোলে আকৌ অট'নমাছ ষ্টেট লাগে আৰু কোনোবা এজনে প্ৰশ্ন কৰিলে সেই প্ৰশ্ন কৰাৰ কাৰণে তই বংগসেনা বুলি ক'লে এনেকুৱা ধৰণৰ আৰু মানে সামঞ্জস্য নাই তাৰমানে কোনো মানে সম্পৰ্ক নথকা কথাবিলাক কৈ থাকে তে এজন ৰিপৰ্টাৰে সুধিছে আপুনি সময়টো 6 শিডিউল শক্তিশালী কৰিব লাগে বুলি কৈছে এতিয়া দেখোন আপুনি আকৌ অট'নমাছ ষ্টেট লাগিব আৰ্টিকল 244 ইমপ্লিমেণ্টৰ কাৰণে আমি কাম কৰিব লাগে বা শক্তিশালী হ'ব লাগে আমাৰ সংগঠনটো বুলি কৈছে তেনেহ'লে কোনটো আপুনি কৰিব এইবিলাক ৰিপৰ্টাৰজনক উল্টা সুধিলে তুমি বংগসেনাৰ এজেণ্ট নেকি বুলি বংগসেনাৰ এজেণ্ট মানে আমিতো বুজিয়ে পোৱা নাই কি ওপৰত ভিত্তি কৰি বংগসেনাৰ কথাত এখেতৰ মুখত কোনো সময়ত ওলাই থাকে আমি নাজানোৱে